Hello guys, Assalamu alaikum, Namaskar, Sat Shri Akal. It's me Mifta. Welcome back to my YouTube channel. So, আজি মোৰ আছে বিহু ফটোশুট তো বেছি দেৰি নকৰো মই যাও মেকআপ কৰিবলৈ কাপোৰ পিন্ধিবলৈ মেকআপটো মই নিজে কৰিম আজি গোটেই দিন কি কৰো কি নকৰো কেনেকৈ শুট কৰো প্লেসটো কোচ শুট কৰিম কোনে কৰি দিব মোৰ শুট তো হেবোৰ সব দেখুৱাম আপোনালোকে চাই থাকক গাইজ মই কাপোৰ পিন্ধি পুৰা ৰেডি এটা মেকআপটো লম মেকআপটো লৈ ওলাম আৰু তো মই মেকআপটো লৈ পেলাই দেখাই আছো আপোনালোকক গাইজ মোৰ মেকআপ কৰা হৈ গ'ল এতিয়া মই পুৰা ৰেডি হৈ গ'লো বোলে কাপোৰযোৰ বোলে অলপ কিবা বেয়া হৈ আছে সেইটো ঠিক কৰি দিব তো ঠিক কৰি মই ওলাম আৰু ফটোশ্বুট কৰিবলৈ গাইজ আমি আহি পালোঁ এতিয়া শ্বুট কৰি আছোঁ তো শ্বুটৰ অলপ ভিডিঅ' মই কৈছিলোঁ শ্বুট মানে ব্লগত দিবলৈ অলপ শ্বুট কৰিছিলোঁ তো সেইখিনি দি দিছোঁ মই গাইজ ফটো উঠিলোঁ এতিয়া এয়া হিমেনদাই মোক ফটো উঠাই দিছে একদম মোৰ নিজৰ দাদাৰ নিচিনা হিমেনদা আৰু জুনদা একদম মোৰ নিজৰ দাদা নাই ন সিহঁতে একদম নিজৰ দাদাৰ নিচিনা ফটো উঠাই দিছে হিমেনদাই তো তাৰ এক্সাম আছিল হিমেনদাৰ কলেজৰ পৰা ওলাই চিধা আমাৰ ঘৰলৈ গৈছে মই আহিছোঁ দেউতাৰ লগত আৰু হিমেনদা আহিছে বাইক লৈ আহিছে নিজৰ তো সেয়া আমি আহিলোঁ তো ফটো উঠি পেলাই আকৌ যামগে অলপ ফটো উঠা হ'ল এতিয়া অলপ ভিডিঅ'গ্ৰাফি কৰি কিনে তো যামগে তো আপোনালোকক মই ফটোখিনি দিম চাব ভিডিঅ'খিনিও দিম লাষ্টলৈ চাই থাকিব গাইজ মই জাষ্ট ঘৰ আহি পাইছোঁ ইমান বেছি ভাগৰ লাগিছে কাৰণ কেলৈ গৈছিলোঁ তাতে এতিয়া আহোঁতে 5:05 হ'লগৈ ফটোশ্বুট কৰি ভিডিঅ' বনাই ৰিলছ বনাই মানে মোৰ বেছি দেৰি হ'লগৈ তো মই আজি ব্লগটো আপলোড নকৰোঁ কাৰণ কেলৈ ৰিলছ আৰু ফটো সৈতে মই কালি আপলোড কৰিম তো ফটোজবোৰ আপোনালোকে জনাব এণ্ড ভিডিঅ' দি দিম মই ভিডিঅ' জনাব কেনেকুৱা লাগিছে আৰু মেকআপটো জনাব কেনেকুৱা লাগিছে কমেণ্টত আৰু কাৰোবাক যদি লাগে মেকআপ কণ্টেক্ট কৰিব মোক মই নিজে মেকআপ কৰিছোঁ তো আজিলৈ ইমানখিনিয়ে বেছি কথা কৈ নাথাকোঁ ভাগৰ লাগিছে মই ৰেষ্ট ল'ম তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ পাহি দেহাতি তোৰে ঐ মইনা গোলাপ ফুলা দুখন গাল মিচিকিয়া হাঁহিতে তোৰে ঐ মইনা কলিজা হয় চাৰিপাল লাহি পাহি দেহাতি তোৰে ঐ মইনা গোলাপ ফুলা দুখন গাল মিচিকিয়া হাঁহিতে তোৰে